গাইজ তোমালোকক আজি দেখুৱাম যে ফ্লিপকাৰ্টৰ 15 দিনত কিমান টকা আৰ্নিং কৰিব পাৰি। নমস্কাৰ, মই পাৰ্থ আৰু আইফোন লোৱা চেলেঞ্জৰ আজি ডে 77। তো গাইজ মই আজি মাল পালো 208টা আৰু আজি দিনটোত কিমান পাৰ্চেল দিব পাৰো দেখুৱাই আছো আৰু মালখিনি এটা এটাকৈ ভৰাই আছো দেখিছাই। আৰু এতিয়া বেগত মালখিনি লদি লোৱা হৈ গ'ল আৰু আধা 3টা বেগ আৰু গাড়ীত দি দিয়া হৈ গ'ল। যদি তোমালোকে মোৰ নতুনকৈ ভিডিঅ' চাইছা এতিয়ালৈকে যদি ফ'ল' কৰা নাই ফ'ল' কৰি লোৱা, কাৰণ মই ফ্লিপকাৰ্ট আৰু ডেলিভাৰী বয় যদি জব ওলাই লগালো আপডেট দি দিওঁ। প্ৰথম পাৰ্চেলটো কছাৰীগাঁৱত আছিলে, দি লোৱা হৈ গ'ল আৰু এতিয়া পাই গ'লে বিচিবেল টাউনশ্বিপ আৰু টাউনশ্বিপত ফাৰ্ষ্ট পাৰ্চেলটো দিব গৈ আছো এতিয়া ওপৰলৈ আৰু ফাৰ্ষ্ট ফ্ল'ৰত গৈ আছো B36ত। তো গাইজ পাৰ্চেলটো দি লোৱা হৈ গ'ল আৰু এতিয়া যাম হোষ্টেল 1লৈ আৰু তাত আছে পাৰ্চেল 3টা মান আৰু তাত দিব গৈ আছো এতিয়া চাই থকা ভিডিঅ'টো শেষলৈকে। তো গাইজ ফাইনেলি সেইকেইটা পাৰ্চেল দি লোৱা হৈ গ'ল। আজি আপোনালোকক কম যে মই ফ্লিপকাৰ্টৰ 15 দিন কাম কৰি কিমান টকা আৰ্নিং কৰোঁ। তলত তোমালোকৰ স্ক্ৰীনশ্বট এটা দি দিছোঁ চাই লোৱা। আৰু মই 15 দিনত ইমানখিনি টকা আৰ্নিং কৰোঁ আৰু 30 দিনত কিমানখিনি আৰ্নিং হৈ যায় তোমালোকে অনুমান কৰা আৰু কমেণ্টত জনোৱা, কাৰণ আজি অলপ ৰাতি হৈ গ'ল আৰু লগৰ এটাক পাৰ্চেল দিব আছিলে। ইয়াৰ নাম হ'ল বাদাম আৰু ইয়াৰ নাম হ'ল পল আৰু দুইটাকে পাৰ্চেল এটা দিব আছিলে, দি আহিলোঁ। আৰু আজি পাৰ্চেল দিছিলোঁ 208টা আৰু দিলোঁ 179টা আৰু কিমান টকা ইনকম কৰিলোঁ কমেণ্ট ভিডিঅ'ত মই জনাই দিম। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।